ছাত্ৰ ছাত্ৰীসকল এইখন ভিডিঅ'ৰ জৰিয়তে মই তোমালোকৰ সৈতে এক্সাৰসাইজ 8.1 ৰ কোৱেশ্চন নম্বৰ 5 ৰ সমাধানৰ বিষয়ে আলোচনা কৰিম। কোৱেশ্চন নম্বৰ 5 ত কি দিয়া আছে চোৱা, দিয়া আছে যে sec θ = 13/12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা। তাৰমানে ত্ৰিকোণমিতিক অনুপাত আমাৰ মুঠতে 6টা, তাৰ ভিতৰত আমাক sec θ ৰ মানটো দিয়া আছে আৰু বাকি 5টাৰ মান এই sec θ ৰ মানৰ সহায়ত আমাৰ উলিয়াব লাগিব। ইয়াৰ বাবে আমি প্ৰথমে এটা সমকোণী ত্ৰিভুজ লম। এটো ধৰা সমকোণী ত্ৰিভুজটো, সমকোণী ত্ৰিভুজৰ এটো আমি সমকোণ ললো আৰু এটা এংগেল থিটা ল'ব লাগিব, যেহেতু আমাক থিটা বুলি দিয়া আছে এংগেলটো। থিটা এটা সূক্ষ্মকোণ, গতিকে যিকোনো এটা সূক্ষ্মকোণ আমি থিটা ল'ম। ধৰি লৈছো এটো কোণৰ মান থিটা। ত্ৰিভুজটোৰ নামকৰণ আমি যদি এনেকৈ কৰো এ বি সি, তেতিয়া চোৱা বি কোণটো আমাৰ সমকোণ হ'ব আৰু বি কোণৰ বিপৰীত ফালে যেটো বাহু থাকিব হেতু বাহু হ'ব আমাৰ অতিভুজ। তাৰমানে এই ক্ষেত্ৰত এসি হ'ব অতিভুজ। ত্ৰিভুজটো যে আমি ধৰিলো এটো কথা আমি প্ৰথমে লিখি লম। ধৰা হল এবিসি সমকোণী ত্ৰিভুজৰ এংগেল বি = 90 ডিগ্ৰী আৰু এংগেল এ, এংগেল এৰ মান আমি কি লৈছো থিটা লৈছো, এংগেল এ = থিটা। দিয়া আছে আমাক কি দিয়া আছে চোৱা sec θ = 13/12, sec θ = 13/12. This implies sec θ মানে আমাৰ কি, থিটা মানে এংগেল এ, sec a = কিমান 13/12। এংগেল এ আমি ক্যাপিটেল লেটাৰ এৰ দ্বাৰা বুজালো। এতিয়া চোৱা sec মানে কি, sec মানে হল কৰ্ণ বাই ভূমি। কৰ্ণ মানে অতিভুজ, অতিভুজ বাই ভূমি মানে সন্নিহিত বাহু, এংগেল এৰ সন্নিহিত বাহু ইকুয়াল টু সোঁফালে কি হ'ব চোৱা 13/12। দিস ইমপ্লাইজ অতিভুজ মানে কি, অতিভুজ মানে এসি আৰু এংগেল এৰ সন্নিহিত বাহু মানে কি এবি, এসি বাই এবি ইকুয়াল টু কি হ'ব 13/12। আমি যদি এবি আৰু 13 ৰ পজিশনটো ইন্টাৰচেঞ্জ কৰি লও, চোৱা কি হ'ব এসি বাই এবি ঠাইত আমি 13 ক আনিলো ইকুয়াল টু 13 ৰ ঠাইত আমি এবি লৈ গলো ইকুয়াল টু কিমান 12 ইকুয়াল টু আমি কি ধৰিলো কে ধৰো, যত কে নট ইকুয়াল টু 0। গতিকে এসি ইকুয়াল টু কি হ'ব চোৱা বজ্ৰগ্ৰহণ কৰিলে এসি ইকুয়াল টু 13k হ'ব আৰু এবি ইকুয়াল টু কি হ'ব চোৱা এবি ইকুয়াল টু 12k হ'ব। তাৰমানে আমি কি পালো এসি ইকুয়াল টু 13k পালো আৰু এবি ইকুয়াল টু কি পালো 12k পালো। এতিয়া বাকি অনুপাতবোৰ উলিয়াওতে আমাৰ কি লাগিব, তিনিওটা বাহুই লাগিব। আমি যেহেতু দুটা বাহুৰ মাপ জানো, বাকি বাহুটোৰ মাপ আমি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি বাহিৰ কৰিম। মানে বিচিৰ মাপ আমি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি নিৰ্ণয় কৰিম। প্ৰথমে আমাৰ এই কামটো কৰিব লাগিব। পাইথাগোৰাছৰ উপপাদ্যই কি কৈছে যে ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ ইকুয়াল টু কৰ্ণ স্কয়াৰ। তাৰমানে এবি স্কয়াৰ প্লাস বিসি স্কয়াৰ ইকুয়াল টু কি হ'ব এসি স্কয়াৰ। পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি পাও এবি স্কয়াৰ প্লাস বিসি স্কয়াৰ ইকুয়াল টু এসি স্কয়াৰ। এতিয়া চোৱা এবিৰ মাপ কিমান, আমাৰ এবিৰ মাপ হল 12k হোল স্কয়াৰ প্লাস বিসিৰ মাপ আমাৰ নাই, বিসি স্কয়াৰ ইকুয়াল টু এসি, এসি মানে আমাৰ কিমান 13k, এসি মানে 13k হোল স্কয়াৰ লিখিলো। এতিয়া চোৱা কি হ'ব 12k হোল স্কয়াৰ মানে আমাৰ কি হ'ব 144k স্কয়াৰ প্লাস বিসি স্কয়াৰ ইকুয়াল টু 13 ক স্কয়াৰ কৰিলে কি হ'ব 169k স্কয়াৰ এটা থাকিব। ইয়াৰ পৰা আমি বিসি স্কয়াৰৰ মানটো উলিয়াম 169k স্কয়াৰ মাইনাস 144k স্কয়াৰ বিয়োগ কৰিলে কি হ'ব চোৱা 25k স্কয়াৰ। 25k স্কয়াৰক আমি হোল স্কয়াৰ কৰিলে কি হ'ব চোৱা 5k হোল স্কয়াৰ। তাৰমানে আমি কি পালো চোৱা বিসি স্কয়াৰ ইকুয়াল টু 5k স্কয়াৰ। তাৰমানে বিসি ইকুয়াল টু কি হ'ব চোৱা বিসি ইকুয়াল টু হ'ব 5k। বিসিৰ মাপটো আমি 5k পাই গলো। তাৰমানে এবিসি ত্ৰিভুজৰ আমি এবিসি সমকোণী ত্ৰিভুজৰ আটাইকেইটা বাহুৰে মাপ আমি পাই গলো। এতিয়া যিকোনো অনুপাতৰ মান আমি এই বাহুকেইটাৰ সহায়ত উলিয়াব পাৰিম। এতিয়া চোৱা আমি প্ৰথমে বাহিৰ কৰিম কাক, এক নম্বৰত আমি কাৰ মান বাহিৰ কৰিম sin θ। sin θ মানে কি লম্ব বাই কৰ্ণ। লম্ব মানে কি হ'ব ইয়াত চোৱা লম্ব মানে হ'ব বিসি বাই কৰ্ণ মানে কি হ'ব এসি, বিসি বাই এসি। এতিয়া সব বিসিৰ মাপ কিমান 5k বাই এসিৰ মাপ কিমান আছিল আমাৰ 13k আছিল, k কাটা যাব কি থাকিব 5/13। দুই নম্বৰত আমি cos θ ৰ মান বাহিৰ কৰিম। cos θ ৰ মান কেনেকৈ বাহিৰ কৰিবা চোৱা, আমাৰতো sec θ ৰ মান দিয়াই আছে, secৰ বিপৰীত হল cos, cos θ মানে কি 1/sec θ ইকুয়াল টু 1/sec θ ৰ মান আমাৰ কিমান দিয়া আছিল 13/12। তাৰমানে আমাৰ কি হ'ব 12 বাই কি হ'ব 13 হ'ব। এটো হল আমাৰ cos θ ৰ মান।
3 নম্বৰত আমি কাৰ মান বাহিৰ কৰিম 3 নম্বৰত আমি tan থিটাৰ মান বাহিৰ কৰিম tan থিটা ইকুৱেল টু চোৱা লম্ব বাই ভূমি লম্ব মানে কি ইয়াত লম্ব মানে BC বাই ভূমি মানে AB BC মানে কিমান BC মানে আমাৰ 5k বাই AB মানে হ'ব 12k কাটা যাব k কি থাকিব 5/12 4 নম্বৰত আমি বাহিৰ কৰিম কাক cot থিটাক বাহিৰ কৰিম cot থিটা হল tan থিটাৰ অপোজিট তাৰ মানে কি হ'ব cot থিটা ইকুৱেল টু 1/tan থিটা ইকুৱেল টু কি হ'ব চোৱা 1/tan থিটা মানে কিমান পাইছো আমি 5/12 তাৰ মানে কি হল 12/5 হল আৰু 5 নম্বৰত আমি কি বাহিৰ কৰিম চোৱা আমাৰ বাকি থাকিল কি cot থিটাৰ পাছত আহিব sec থিটাৰ মান আমাৰ দিয়া আছে এবাৰ আমি বাহিৰ কৰিম কি cosec থিটা কাৰ অপোজিট হ'ব চোৱা sin ৰ অপোজিট cosec থিটা মানে 1/sin থিটা 1/sin থিটাৰ মান কিমান চোৱা sin থিটাৰ মান আমি কিমান পাইছো 5/13 তাৰ মানে কি হ'ব 13/5 এনেদৰে আমি পাঁচটা ত্ৰিকোণমিতিক অনুপাতৰে মান আমি পাই গলো আশা কৰো তোমালোকে বুজি পাইছা ধন্যবাদ